এতিয়া আমি একেবাৰে শেষৰ যুক্তাক্ষৰকেইটা পঢ়ি চাম। প্ৰথমতে চোৱা দিয়া হৈছে তালব্য শ ব্যঞ্জন বৰ্ণ। তালব্য শৰ সৈতে দ্বিতীয় ছ ব্যঞ্জন বৰ্ণটো যোগ কৰা হৈছে। তালব্য শৰ সৈতে যেতিয়া দ্বিতীয় ছ ব্যঞ্জন বৰ্ণটো যোগ কৰা হ'ব তেতিয়া ই হ'ব শ-ছ-য়া-ছ। তালব্য শটো আমি এনেদৰে লিখি ইয়াৰ লগত দ্বিতীয় ছটো আমি লগাই দিব লাগিব। ইয়াৰ আগতে চোৱা আমি তালব্য শৰ সৈতে প্ৰথম ছ ব্যঞ্জন বৰ্ণ যোগ কৰিছিলোঁ, তেতিয়া আমি শ-ছ-টো এনেদৰে লিখিছিলোঁ। এতিয়া আমি তালব্য শৰ সৈতে দ্বিতীয় ছটো যোগ কৰাৰ পিছত শ-ছ-টো এনেধৰণে লিখিব লাগিব। প্ৰথম ছ যোগ কৰিলে এনেদৰে লিখিব লাগিব, দ্বিতীয় ছ যোগ কৰিলে এনেদৰে লিখিব লাগিব। এই শ-ছ-ৰ পৰা এটা উদাহৰণ দিয়া হৈছে শিৰচ্ছেদ। এতিয়া চাবা দন্ত্য দ ব্যঞ্জন বৰ্ণটো দিয়া হৈছে। দন্ত্য দ ব্যঞ্জন বৰ্ণৰ সৈতে গ বৰ্ণটো যোগ কৰা হৈছে। দৰ সৈতে যেতিয়া গ বৰ্ণটো যোগ কৰা হ'ব ইয়াক কোৱা হ'ব দৈগৈত গ। ইয়াৰ পৰা এটা উদাহৰণ দিয়া হৈছে উদগীৰণ। দৈগৈত গটো আমি এনেধৰণে লিখিব লাগিব। দন্ত্য দ এটা সৰুকৈ দি ইয়াৰ লগতে আমি গটো লগাই দিব লাগিব। ইয়াৰ পিছত দন্ত্য দ ব্যঞ্জন বৰ্ণৰ সৈতে ঘ বৰ্ণটো যোগ কৰা হৈছে। দন্ত্য দৰ সৈতে যেতিয়া ঘটো যোগ কৰা হ'ব তেতিয়া ই হ'ব দৈঘ্যত ঘ। দন্ত্য দটো আমি সৰুকৈ দি তাৰ লগত ঘটো ডাঙৰকৈ লিখিব লাগিব। ইয়াৰ পৰা এটা উদাহৰণ দিয়া হৈছে উদঘাটন।